হাই ফ্ৰেণ্ডছ, কি খবৰ? আমাৰ মনত যেতিয়া এটা বিজনেছৰ কথা মনলৈ আহে তেতিয়া কিন্তু আমাৰ তাৰে লগতে সমানে আৰু এটা ভাৱ আহে কি যে বিজনেছ কৰিবলৈ হয়তো আমাক বহুত টকাৰ প্ৰয়োজন বা আমি বহুত টকা লোন ল'ব লাগিব। গতিকে কি হয় যে আমাৰ হাতত বহুত লাখ লাখ টকাও নাই, আমি বেংকৰ পৰাও লোন লোৱাৰ সুবিধা নাই। তেতিয়াহ'লে আমি কি কৰিম? ফ্ৰেণ্ডছ, আজি আমাৰ এই ভিডিঅ'টোত এই কথাখিনি আমি আলোচনা কৰিম। মাত্ৰ 50,000 মান টকা যদি আপুনি হাতত জমা কৰিব পাৰে, তেতিয়াহ'লে আপুনি কিছুমান সৰু সৰু বিজনেছ কনচেপ্টেৰে আপুনি আপোনাৰ বিজনেছটো আপুনি ষ্টাৰ্ট কৰিব পাৰে। আৰু সেই বিজনেছটোৱে এটা সময়ত হয়তো আপোনাক বহু টকা আপোনাক ৰিটাৰ্ণ হিচাপে দিব পাৰে। ফ্ৰেণ্ডছ, আমাৰ প্ৰথম ধাৰণাটো হৈছে কি যে আমি যেতিয়া বিজনেছ কৰিব যাম তেতিয়া আমাৰ সেই পুৰণা যিটো কনচেপ্ট যে আমাক বহুত টকাৰ প্ৰয়োজন হ'ব, এই ধাৰণাটোৰ ফলত বা এই ধাৰণাটো আমাৰ মনত যেতিয়া গ্ৰ' আপ হয় তেতিয়া আমি কি হওঁ, আমি আমাৰ যিটো বিজনেছ প্ৰজেক্ট থাকে তাৰ পৰা আমি বেক হৈ আহিব লাগে। কিন্তু ফ্ৰেণ্ডছ, আজি আমাৰ এই ভিডিঅ'টোত এই সৰু সৰু কেইটামান আমি কনচেপ্টৰ জৰিয়তে আমি আলোচনা কৰিম বা আমি আগবাঢ়িম যে মাত্ৰ হাতত যদি আপোনাৰ মাত্ৰ 50,000 মান টকা থাকে, তেতিয়া আপুনি এই 50,000 মান টকাৰে আপুনি বাৰু কেনেকৈ এটা বিজনেছ ষ্টাৰ্ট কৰিব পাৰে বা আপুনি কি কি ধৰণৰ বা কি কি ছেক্টৰত আপুনি বিজনেছ ষ্টাৰ্ট কৰি আপুনি আপোনাৰ ফাইনেন্সিয়েল যিটো ষ্ট্ৰেংথ তাক আপুনি বঢ়াব পাৰে। গতিকে আহকচোন ফ্ৰেণ্ডছ, আজি আমি আলোচনা কৰোঁ কিদৰে মাত্ৰ 50,000 মানৰ ভিতৰতে আপুনি এটা সুন্দৰ বিজনেছ স্থাপন কৰিব পাৰে বা এটা বিজনেছ ষ্টাৰ্ট কৰিব পাৰে। ফ্ৰেণ্ডছ, আমি এইখিনি এমাউণ্টৰ ভিতৰত আমি প্ৰথমতে আমি এটা বিজনেছ ষ্টাৰ্ট কৰিব পাৰোঁ যে মোবাইল ৰিপেয়াৰিং চেণ্টাৰ। অৱশ্যে এই মোবাইল ৰিপেয়াৰিং চেণ্টাৰ আপুনি আৰম্ভ কৰাৰ আগত আপুনি কিন্তু টেকনিকেলি স্কিল্ড হ'ব লাগিব বা আপুনি মোবাইল ৰিপেয়াৰিং এটা ট্ৰেইনিং লোৱা অতি প্ৰয়োজন। তেতিয়াহে আপুনি কামটো ভালদৰে কৰিব পাৰিব। ফ্ৰেণ্ডছ, এতিয়া আমাৰ প্ৰত্যেকৰে হাতত গড়ে দুটাকৈ মোবাইল থাকে। গতিকে আৰু মোবাইলবোৰ কি হয় যে আপুনি কিছুদিন ব্যৱহাৰ কৰাৰ পিছত মোবাইলৰ সৰু সুৰা কিছুমান সমস্যাই দেখা দিয়ে। আৰু এই সমস্যাবোৰ সমাধান কৰাৰ কাৰণে হয়তো আপুনি অথৰাইজ ডিলাৰলৈকে যোৱাটো কেতিয়াবা অসুবিধা হয় বা কষ্ট বেছি হয়। এনেকুৱা বিভিন্ন সমস্যাৰ কাৰণে আপুনি হয়তো আপোনাৰ ওচৰত থকা যিটো মোবাইল ৰিপেয়াৰিং চেণ্টাৰ আছে তালৈ আপুনি যায় আৰু তাত ভাল কৰে। গতিকে ফ্ৰেণ্ডছ, আপুনি যদি আপোনাৰ ওচৰতেই যদি এটা মোবাইল ৰিপেয়াৰিং চেণ্টাৰ আপুনি স্থাপন কৰে বা আপুনি দিয়ে, তেতিয়াহ'লে আপুনি যদি পাৰ ডে যদি কমচে কম এটলিষ্ট 3টা মোবাইলৰ কাম কৰে আৰু তাৰ পৰা আপুনি যদি কিছু পইচা ইনকাম কৰে, আপুনি চাব যে মান্থলি আপোনাৰ এটা ভাল এমাউণ্ট ষ্টাৰ্ট হয়। গতিকে আমি এই সৰু যিটো কনচেপ্ট মোবাইল ৰিপেয়াৰিং চেণ্টাৰটো, এইটোৰ ওপৰত যদি আমি গুৰুত্ব আৰোপ কৰোঁ, বেছি টকাৰো প্ৰয়োজন নহয়, আপুনি সৰুকৈ যদি আৰম্ভ কৰে তেতিয়াহ'লে আপুনি দেখিব যে আপোনাৰ পাৰ ডে যদি এটলিষ্ট 500 ৰুপিছো হ'ল মানে আপোনাৰ ইনকাম হয়, তেতিয়াহ'লে আপুনি ইজিলি 15,000 20,000 আপুনি ইজিলি ইনকাম কৰিব পাৰে। আৰু দ্বিতীয়তে আমি এনাডাৰ এটা বিজনেছ কনচেপ্ট আমি এটা আলোচনা কৰিব পাৰোঁ, এয়া হৈছে আপোনাৰ ডে কেয়াৰ চেণ্টাৰ। অৰ্থাৎ কি হৈছে, এতিয়া আমি দেখা পাইছোঁ যে ল'ৰা ছোৱালীসমূহে সমানে শিক্ষিত হৈছে। ইভেন আমি দেখা পাওঁ যে ল'ৰাসকলতকৈ ছোৱালীসকলে বহু বেছি পৰিমাণে আগবাঢ়ি গৈছে। গতিকে শিক্ষাৰ হাৰটো যথেষ্ট বৃদ্ধি হৈছে। সেয়ে হাজবেণ্ড ৱাইফ দুয়োটাই মেক্সিমাম কৰ্মৰত হয় বা বিভিন্ন ছেক্টৰছত তেওঁলোকে এংগেজ হৈ থাকে। গতিকে এই ক্ষেত্ৰত কি হয়, সিহঁতৰ ল'ৰা ছোৱালী শিশুসকলক ৰখাৰ কাৰণে যিহেতু ফেমিলিবোৰ খুব মাইক্ৰ' হৈ গৈছে, গতিকে ৰখাৰ কাৰণে অসুবিধাৰ সৃষ্টি হয়। আপুনি যদি ভাল ডাঙৰ টাউন বা চহৰত যদি আপুনি চায়, তেতিয়া দেখিব তাত ডে কেয়াৰ চেণ্টাৰবোৰ ষ্টাৰ্ট হৈছে। আপুনি যদি আপোনাৰ ওচৰতে এটা ডে কেয়াৰ চেণ্টাৰ ষ্টাৰ্ট কৰে, তাৰ কাৰণে খুব একো ডাঙৰ আপোনাক ফেচিলিটিছৰ প্ৰয়োজন নাই। এটা ভাল আহল বহল ৰুম এটা হ'লে তাত কিছুমান এচেছৰিজ থাকে সৰু শিশু ল'ৰা ছোৱালীক ৰখাৰ কাৰণে। সেইখিনি যদি আপুনি এৰেঞ্জ কৰিব পাৰে, তেতিয়াহ'লে আপুনি দেখিব যে আপুনি এটা ভাল ইনকাম আৰ্ণ কৰিব পাৰে। কিয়নো আমি চহৰবোৰ ডাঙৰ ডাঙৰ যিবিলাক মেট্ৰপলিটান চিটি আছে, তাত আমি দেখা পাওঁ যে এই ডে কেয়াৰ চেণ্টাৰত এটা শিশু ৰখাৰ কাৰণে 500 to 2,500 চাৰ্জ লয়। গতিকে আপুনি যদি তেনেকৈ যদি আপুনি ধৰক পাৰ ডে যদি 10টা যদি আপুনি শিশু ৰাখিব পাৰে তাত, তেতিয়াহ'লে আপুনি দেখা পাব যে আপোনাৰ এটা
মোটা ইনকাম এটা আপোনাৰ ষ্টাৰ্ট হয়, আপুনি নভবা ইনকাম এটা আপোনাৰ হ'ব। গতিকে ডে কেয়াৰ চেণ্টাৰটো বৰ্তমান সময়ত কিন্তু অতি জৰুৰী হৈ পৰিছে আৰু ইয়াৰ অতি লাভজনক এটা বিজনেছ। তৃতীয়তে আৰু এটা ইম্পৰ্টেণ্ট কথা হৈছে, এতিয়া আমি দেখা পাইছোঁ যে আমাৰ অতিমাত্ৰা আমি স্ক্ৰীণ টাইম ব্যৱহাৰ কৰাৰ কাৰণে কি হৈছে, মোবাইল লেপটপ এইবিলাকত আমি বেছি ব্যস্ত থকাৰ কাৰণে কি হৈছে, আমাৰ মেক্সিমাম মানুহৰে এতিয়া আইচাইটৰ প্ৰব্লেম আৰম্ভ হৈছে। গতিকে এতিয়া আইচাইটৰ প্ৰব্লেম হ'লে আমি কি কৰোঁ, আমি চশমা লওঁ, আৰু চশমা লোৱাৰ কাৰণে আমি অপটিকেল চেণ্টাৰবোৰত বা অপটিকেল ষ্ট'ৰত আমি যাব লাগে। গতিকে আপুনি যদি আপোনাৰ ওচৰত এটা অপটিকেল চেণ্টাৰ এটা আপুনি চশমাৰ দোকান এখন যদি আপুনি সৰুকৈ ষ্টাৰ্ট কৰে, তেতিয়া আপুনি দেখা পাব যে অতি লাভজনক বিজনেছ। কিয়নো আপুনি যি চশমাৰ ফ্ৰেম আছে, যিবিলাক নন ব্ৰেণ্ডেড ফ্ৰেম আছে, তাত আপুনি যদি চাই আপুনি দেখা পাব মাৰ্জিনবিলাক, ৰিটেইলাৰ এণ্ড হ'লচেলাৰৰ আপোনাৰ প্ৰাইজৰ ডিফাৰেঞ্চবোৰ আপুনি গম পাব। গতিকে আপুনি যদি আপোনাৰ ওচৰত এখন অপটিকেল চেণ্টাৰ এটা দিয়ে, তাত আপুনি যদি এই ব্যৱস্থাটো আপুনি কৰে, তেতিয়াহ'লে আপোনালোকে দেখা পাব যে অতি কম ইনভেষ্টমেণ্টৰ জৰিয়তে অতি বেছি আপোনালোকে প্ৰফিট আৰ্ণ কৰিবলৈ সক্ষম হ'ব। গতিকে ফ্ৰেণ্ডছ, আজি আমাৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিলোঁ যে অতি কম বাজেটৰ জৰিয়তে, অৰ্থাৎ অতি কম কেপিটেলেৰে আপুনি কেনেদৰে এটা প্ৰফিটেবল বিজনেছ ষ্টাৰ্ট কৰিব পাৰে। গতিকে ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পাইছে, লাইক কৰিব। আপুনি ভিডিঅ'টো কেনেকুৱা পালে এটা কমেণ্ট যোগে মোক জনাব, আৰু লগতে মোৰ এই ভিডিঅ'টো আপোনালোকৰ যিবোৰ ফ্ৰেণ্ডছ আছে তালৈ শ্বেয়াৰ কৰিব, আৰু মোৰ এই ইউটিউব চেনেল দিগন্ত ফিনস্পেয়াৰটো ছাবস্ক্ৰাইব কৰিব। Thank you, friends.